হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। পিনাকিছ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এফালে ফুৰিবলৈ যাবলৈ ওলাইছোঁ আৰু যাওঁতে বাটতে ইমান ধুনীয়া এটা ভিউ পাইছোঁ, যাৰ কাৰণে আমি ফটো মাৰিবলৈ ৰৈছোঁ। আচলতে ৰাস্তাটোৰ কাষে কাষে ইমানেই ধুনীয়াকৈ আছে, নৰৈ পেলাই নোৱাৰি। আচলতে চাওকচোন মোৰ পিছফালে কি আছে, দেখিছে? বেলি ফুলৰ খেতি। গোটেই ৰাস্তাটোত আমি এনেকেই পাই আহিছোঁ। ইমান ধুনীয়া ধুনীয়া বেলি ফুলৰ খেতি আছে যে ফটো নামাৰি পেলাই নোৱাৰি। সেইকাৰণে ৰ'লোঁ যেতিয়া ভাবিছোঁ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি লওঁ। এতিয়া আমি গৈ আছোঁ কেৰেলা, কেলিকেট গৈ আছোঁ কেৰেলাৰ। তাত গৈ পেলাই দেখুৱাম আপোনালোকক কি ফুৰোঁ, কি কৰোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। এইবাৰ পাইছোঁ নাৰ্জী ফুলৰ খেতি। এয়াও আমি এৰি দিয়া নাই, ইয়াতো ফটো মাৰিবলৈ ৰৈছোঁ। ধুনীয়া নাৰ্জী ফুল, গাড়ী ৰখাই ৰখাই মানুহে ফটো মাৰিছে ইয়াত। এইবোৰ কিবা কালাৰ বনাবৰ কাৰণে ইউজ কৰে বোলে, সেইকাৰণে খেতি কৰিছে এনেকৈ। সেইফালে দূৰতো চাওক, একদম অৰেঞ্জ কালাৰ হৈ আছে। এইবোৰ আচলতে খেতি কৰা জেগাই, বেলেগ বেলেগ ইয়াত টাইম লৈ লৈ বেলেগ বেলেগ খেতি হৈ থাকে। এতিয়া চাগে ফুলৰ ছিজন কাৰণে ফুল কৰিছে এনেকৈ। নোৰোৱা হ'লে মিছ কৰিলোঁ। তাকেতো আগলৈ গৈ আৰু নিচিনা পাম চাগে। চোৱা আগৰডোখৰ মুকলি নহয়, এই ডাঙৰখিনি চাওঁ, মায়াবী ভিউ। কেলিকেট পালোহি। আমি থকা হোটেলখনত আছোঁ এতিয়া। আমি ফুৰা নাই ক'তো, পাতত অলপ অলপ ভিউ পইণ্ট আছিলে, চাই মেলি আহিলোঁ। ডাইৰেক্ট হোটেল আহিলোঁ, আহি এতিয়া ফ্ৰেছ হৈ পেলাই যাবলৈ ওলাইছোঁ ধুনীয়া জেগা কেইটামানত। এতিয়া ইয়াতে এইটোৱে আমি থকা হোটেলৰ ৰুমটো এনেকুৱা। ইয়াতে টাউনৰ মাজতে আছে কেলিকেটৰ। তো ইয়াৰ পৰা ভিউ পইণ্টবোৰ অকণমান দূৰ হয়, 10 কিলোমিটাৰ 7 কিলোমিটাৰ এনেকুৱা। তো তালৈকে এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ। আকৌ আবেলি হৈছে, সাগৰৰ পাৰ যাম যিহেতু, ছানছেটৰ ভিউটো বেছি ভাল লাগিব, সেইকাৰণে ওলাইছোঁ এতিয়া। তালৈকে গৈ পেলাই দেখুৱাম আপোনালোকক। এতিয়া আমি আহিছোঁ কাপাৰ বিচ। কাপাৰ বিচৰ এখন পাৰ্ক হয়, বিচ পাৰ্ক। পাথৰত এনেকৈ ৰেলিং লগাই পেলাই ভিউ পইণ্ট নিচিনা বনাই থোৱা আছে, তাত বহিব পাৰে ধুনীয়াকৈ। বিচখন অকণমান দূৰত আছে, সেইফালে বিচখন আছে। বিচলৈকে আমি যাব লাগিব, মেইন কাপাৰ বিচলৈকে। এইটো এটা ধুনীয়া পইণ্ট। আমি মাজতে আচলতে আমাৰ প্লেন নাছিলে, আমি মাজতে পাই গ'লোঁ কাৰণে ইয়াত সোমাই দিলোঁ। এইটো ধুনীয়া হয় ভিউটো। এইফালে চাওক, সাগৰখন বহুত বেছি ঢৌ হৈ আছে, যিহেতু মনচুন চলি আছে। মনচুন চলি থকাৰ কাৰণে বৰষুণো যথেষ্ট হৈছে কেৰেলাত, কিন্তু হ'লেও পৰিৱেশটো বতাহটোৱে সৈতে ধুনীয়া লাগিছে। এইখন হৈছে কাপাৰ বিচ। ইয়াৰ পৰাই 1498 চনত ভাস্কো দা গামাই ভাৰতত প্ৰৱেশ কৰিছিল।
এয়া কাপৰ বিচৰ ভিতৰত এনেকৈ পাৰ্কো বনাই থোৱা আছে, চিলড্ৰেন পাৰ্ক। ধুনীয়া মেইনটেইন হয় জেগাডোখৰ। এণ্ট্ৰি ফিজ লৈছে 25 টকাকৈ। এইফালে বিচখন আৰু এইফালে অলপ অলপ চি ৱাক নিচিনা বনাই থোৱা আছে, কিন্তু তাত এতিয়া চাগে সাগৰৰ ঢৌ বেছি হৈ থকাৰ কাৰণে নেকি ন' এণ্ট্ৰি লগাই থোৱা আছে। পিছে ভিউ ধুনীয়া, একদম চাফ চিকুণ আৰু ৱেল মেইনটেইন বিচ হয়। এইকেইটা চি ৱাক আৰু এইফালে এখন মই বিচৰ এটা পাৰ্টত খোজকাঢ়ি আছোঁ অকণমান। গধূলি হ'ব হৈছে, বহুত দূৰত ঢৌ থকাৰ কাৰণে পানীৰ ওচৰলৈ বেছি যাব দিয়া নাই। পৰিৱেশটো চাওক ধুনীয়া, আৰু এইফালে ওপৰত ধুনীয়াকৈ পাৰ্কত মানে বহিবলৈ মেলিবলৈ ধুনীয়া জেগা বনাই থোৱা আছে। পৰিৱেশটো যথেষ্টই ধুনীয়া। আজি আমি আৰু ক'তো নুফুৰোঁ, কাপৰ বিচতে আমি ইভিনিংটো কটাইছোঁ। কাইলৈ কি কি ফুৰোঁ তাকো দেখুৱাম ভিডিঅ'টোত আপোনালোকক। মৰ্ণিং সকলোকে। আজি আমাৰ কেলিকাটত ছেকেণ্ড ডে হয়। আমি ৰাতিপুৱাই ওলাইছোঁ। এতিয়া এখন কৰিকৰ বিচ আছে, চিটিৰ ভিতৰতে আছে। ইয়ালৈ আহিছোঁ প্ৰথমতে। অলপ অলপ চিপচিপাই বৰষুণ পৰি আছে, কিন্তু ৰাতিপুৱা আৰম্ভ কৰিছোঁ ইয়াৰ পৰাই। ইয়াৰ পিছত আমি আৰু দুটামান জেগা ফুৰিম। ফুৰাৰ পিছত আমি এডোখৰ বেলেগ জেগালৈ যাম। আজিৰ দিনটোত আমি কি কি ফুৰোঁ চাই থাকিব ভিডিঅ'টোত। আমি আহিছোঁ ইয়াত বিচত, দেখাই আছোঁ আপোনালোকক ভিউ। এইখনো বহুত ধুনীয়াকৈ মেইনটেইন কৰি থোৱা বিচ হয়। স্বাধীনতা সংগ্ৰামীসকলৰ সুঁৱৰি 2021 চনত এনেদৰে কিছুমান স্মৃতিসৌধ বনোৱা হৈছিলে। ধুনীয়া কৰি ৰাখিছে পৰিৱেশটো যথেষ্ট। ইয়াত এনেকৈ বহুত ফুড থালা আছে আৰু ভেৰাইটিজ টাইপ অফ চি ফুড, ফিছ, কোয়েল এগ পায়। চাওঁ ইয়াত কি আছে। ये क्या है भैया? टीटर एग और सेल टू एक्सेल। टीटर एग है? टीटर का है ना, आउल क्या बोलते हैं, कोयल का। हाँ, कोयल का। अच्छा, ये वो गुस्सा है। ओके। ইয়াতে কোয়েল এগ পায় আৰু এইখিনি বইল কৰি পেলাই এনেকৈ বিকে। बॉइल्ड एग ना? बॉइल्ड है। अच्छा, और क्या क्या है? वो क्या है राउंड वाला? ये क्या है? वो ऊपर वो वाला नहीं नहीं, ये इधर इधर
ये पिज्जा जैसा जो आपके बनाया हुआ है ये क्या है? वो बनाना का है। और वो जो वो सेल का, सी फूड, हाँ अच्छा मोशल्स का, सी फूड समुद्र का आते हैं ना, हाँ उसका है। उसको क्या पकोड़ा जैसा बना के रखे हैं? उसमें पकौड़ा नहीं, वो तो हाँ वैसे ही बनाया है लेकिन उसके अंदर गोश्त है। ओके। और ये राउंड जो पद्दू जैसा व्हाइट वाला, हाँ वो ऐसा मैदा का है। मैदा का, अच्छा। এইটো শামুকৰ হয়, পকৰা বনোৱা আছে ইয়াতে, স্পেচিয়েল হয় বিচখনৰ। এতিয়া আমি আহিছোঁ কেলিকেটৰ আন এখন ফেমাছ বিচ, বেপাৰ বিচ। ইয়াৰ ফালেদি এণ্ট্ৰি হয়, ইয়াত পাৰ্কিং আছে। তাৰপিছত এইফালে চি ৱাক আছে। ইয়াৰ পৰিৱেশটো যথেষ্ট ধুনীয়া। ইয়াত গাড়ী পাৰ্ক কৰি পেলাই এইফালেদি খোজকাঢ়ি যাব পাৰি। এইটো 2 কিলোমিটাৰ ৰাস্তা আছে, অকল চি ৱাক মানে সাগৰৰ মাজে মাজে খোজকাঢ়ি যাব পৰা এটা ৰাস্তা বনাই থোৱা আছে। তো আমি যাওঁ এতিয়া তালৈকে। যথেষ্ট ধুনীয়া পৰিৱেশ, চাওক এইফালেও সাগৰ, মাজত এইটো ৰাস্তা খোজকাঢ়ি যাব পৰা, আৰু এইফালেও সাগৰ। ইফালে সেইখন হৈছে পাৰ্কিং এৰিয়া, সেইখন হৈছে বিচ, বেপাৰ বিচ। আমি একেবাৰে লাষ্ট পালোহি চি ৱাকটোৰ, লাষ্ট পইণ্ট হয়। এফালেদি আহিছিলোঁ, 2 কিলোমিটাৰ আহিলোঁ, আৰু এইটো একেবাৰে লাষ্ট পইণ্ট হয়। মাজত এইফালে অকল সাগৰ। এই আহিলে ঢৌ পানী মাৰিলে ফ্ৰেছ। এইখন হেংগিং ব্ৰিজ এখন পালোঁ মাজতে, ৰাস্তাতে এইখনত ৰৈছোঁ। তলফালেদি নৈখন গৈছে, আৰু নৈখনৰ ওপৰত এখন ওলমা দলং। আমি এতিয়া গৈ আছোঁ কেলিকেটৰ পৰা। আমি ৱাইনাৰ্ডত ৰমগে, মাইচৰলৈ যোৱা ৰাস্তাটো ৱাইনাৰ্ড আছে, তো তাত ৰমগে। তো আমি আজি কেলিকেটৰ পৰা ওলাই দিলোঁ, আমি তাত গৈ পেলাই ৱাইনাৰ্ড কেনেকুৱা হয় সেইটো আপোনালোকক দেখুৱাম। তো আজি মোৰ এইটো কেলিকেটৰ ব্লগটো ইয়াতে সামৰিছোঁ। নেক্সট লোকেশ্যন ৱাইনাৰ্ড গৈ পেলাই নতুন ব্লগ আৰম্ভ কৰিম, তাত চাব। এতিয়া ৱাইনাৰ্ড চোৱাৰ আগতেই কেলিকেট চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।